সকলোৰে মৰমৰ জীউ বেটা আৰু নাই আৰু অসমৰ সকলো মানুহৰে সকলোৱে যাতে আশীৰ্বাদ কৰিছিলে জীউ বেটা সুস্থ হৈ উঠক, ভাল হৈ উঠক, সুখ শান্তিৰে থাকক। আৰু কিন্তু ৰাইজৰ কথা যে ভগৱানে এবাৰো নুশুনিলে আৰু নিয়তিৰ ওচৰত হাৰ মানিলে আমাৰ জীউ বেটাই। আৰু আপোনালোকে ভগৱানৰ ওচৰত আৰু আল্লাহৰ ওচৰত, প্ৰভুৰ ওচৰত আপোনালোকে আশীৰ্বাদ কৰক যাতে জীউ বেটা আত্মাৰ শান্তি পাওক আৰু নিজৰ মা দেউতাক, পিতৃ মাতৃ, পৰিয়ালৰ সকলো মানুহ যাতে শক্তি পাওক। আৰু এইখিনিতে এটা প্ৰশ্ন উঠিছে যাতে এই জীউ বেটা যে ঢুকাল আৰু তাৰ মৃত্যুৰ দায়ী কোন, সেইটো কাৰণে তেওঁৰ পিতৃ মৃদুল কলিতাই এটা ফেচবুক পোষ্ট কৰিছিলে, আৱেগিক পোষ্ট কৰিছিলে। আহকচোন পঢ়োঁ। কিমান টকাত মেনেজ হৈছিল তদন্তকাৰী আৰক্ষী বিষয়া দল? সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, জীউ বেটাৰ মুখৰ ফালে চাই CID তদন্ত ঘোষণা কৰক, আপোনাৰ ভৰিত ধৰিছোঁ। ধন্যবাদ GNRC মেডিকেল কৰ্তৃপক্ষই আমাক জীয়া জুই কৰা উপহাৰ দিয়াৰ বাবে। আজি এবাৰ আহি চাই যাওকচোন আমাৰ ঘৰখনৰ পৰিৱেশটো কি হৈছে, বুজি পাব কেনেকৈ আছোঁ। আমাৰো আৰু জীয়াই থকাৰ ইচ্ছা নাই। মাত্ৰ 1 লাখ টকাৰ বাবে মোৰ পত্নীৰ পেট ফালি ভুৱা অপাৰেশ্যন কৰি আজি জীউ বেটা তিলকৈ চকুৰ আগত মৃত্যু হ'ল। জন্ম হৈ লিভাৰ বিকল হ'ল, হাৰ্টত ফুটা হ'ল, ব্লাড বেংকৰ পৰা ব্লাড দিয়া হ'ল, তাতো HCV পজিটিভ। পত্নী পুত্ৰৰ GNRC মাত ভুলৰ বাবে হ'ল আৰু ময়ো লিভাৰ বাবে দি উৰে জীৱনৰ বাবে ঘূণীয়া হৈ পৰিলোঁ। গৌৰীপুৰ আৰক্ষী থানাত গোচৰ দিলোঁ। আৰক্ষীয়ে মোৰ লগত কোনো যোগাযোগ ৰক্ষা নকৰাকৈ তদন্তৰ নামত 1.5 বছৰ পিছত এখন কাগজ দি গ'ল, প্ৰমাণ নাই। কিমান লাখ টকাত মেনেজ হৈছিল তদন্তকাৰী আৰক্ষীৰ দল? যদি মেনেজ হোৱা নাছিল মোক মাতিব লাগিছিল নে? তদন্তৰ সময়ত GNRC কৰ্তৃপক্ষৰ পৰা মই দুবাৰকৈ বেড হেড টিকেট দ্য অৰিজিনেল গাইডলাইনছ অফ দ্য মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ মতে বিচাৰিছিলোঁ, যি নেকি 72 ঘণ্টাৰ ভিতৰত দিব লাগে, কিন্তু আজি 1 বছৰে সময় নাপালে GNRC কৰ্তৃপক্ষই। অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ পোষ্টেলৰ জৰিয়তে আৰু তাৰ সলনি 53 পৃষ্ঠাৰ লিখনি পোষ্টেলৰ জৰিয়তে মোলৈ ভাবুকি দিছিল অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ, নহ'লে 72 ঘণ্টাৰ ভিতৰত কোটি টকাৰ মানহানি গোচৰ তৰিব। কিয় সাহস নহ'ল মোৰ ওপৰত গোচৰ দিবলৈ? আৰু এনেকৈ পিতৃ মৃদুল কলিতাই মানে তেওঁৰ জীউৰ বেটাৰ পিতৃ মৃদুল কলিতাই এনেকৈ এটা আৱেগিক পোষ্ট কৰিছে। আৰু ইয়াতকৈ এটা আৱেগিক পোষ্ট আছে আৰু এটা মানে ডাঙৰ এটা অভিযোগ উত্থাপন কৰিছে যে মানে ইমান ডাঙৰ অভিযোগ উত্থাপন কৰিছে কিয়নো জীউ বেটা এনেকৈ তিলকৈ মানে মৃত্যু হৈ গ'ল তেওঁৰ মুখৰ আগত, আৰু কেৱল একমাত্ৰ মাক আৰু দেউতাকে জানে, পৰিয়ালৰ মানুহে জানে নিজৰ ল'ৰাটো বা ছোৱালীজনী কিবা এটা হ'লে বা চকুৰ আগত মৃত্যু হ'লে কেনেকুৱা লাগে। আৰু সঁচাই বাৰু GNRC কৰ্তৃপক্ষৰ গাত ভুল আছেনে? আৰু সঁচাই বাৰু আৰক্ষী বিষয়াসকল কোটি টকাত বা কিমান লাখ টকাত পতিছিলনে? আৰু এইটো এটা কিন্তু ডাঙৰ উত্থাপন কৰিছে। আৰু এটা হৃদয় বিদাৰক পোষ্ট আৱেগিক পোষ্ট কৰিছে ফেচবুকত পিতৃ মৃদুল কলিতাই। শান্তিত থাকিব পৰা নাই শুন, কোঠাটোত আহিলে উকা বিচনাখন তই যে আৰু নাই, মা পাগলীৰ দৰে হৈ আছে, কি পাপ কৰিছিলোঁ শুন। তই ইমান জীয়া জুই কৰা কিয় দি গলি? তোৰ একো এটাকে অভাৱ হ'ব নিদিলোঁ যোৱা 2 বছৰ। তই অকলশৰে থাকিব পৰা হ'লি পথাৰৰ মাজত, আমাকো সোনকালে লৈ যোৱা তোমাৰ ওচৰত। তই পাৰিছানে থাকিব? তোৰ ইমানবোৰ নতুন কাপোৰ পিন্ধা নহ'ল, কালি মানুহে নি জ্বলাই দিলে। গাড়ীখন উলিয়াবই নোৱাৰোঁ, তই যা মোৰ লগত। এতিয়া আৰু উঠিব কোন গাড়ীত? তোৰ বাবে আৰু গধূলি বজাৰ কৰিব নালাগে মই। মালৈ এবাৰো বেয়া নালাগিলনে? মাৰ চুলি ধৰি টানিব কোনে? সোনকালে আমাৰো এটা দুৰ্ঘটনা হওক যাতে তোৰ লগতেই থাকিব পাৰোঁ। তই তেতিয়া আৰু ভয় নোখোৱা, তই শক্তি দিয়া তাৰ পৰা। আমি জীয়াই থাকি কৰিম কি? তই চকুৰ আগত লোৱা সেই শেষ চাৱনিটো আৰু দীঘল উশাহকেইটাই মোক পগলা কৰি আছে। তোক ভাল কৰিব নোৱাৰিলোঁ, তাৰ বাবে কোনো এটা চেষ্টাই আমি তথা অসমবাসীৰ সহায়ত ক্ৰুটি ৰখা নাছিলোঁ। তই আমাক ক্ষমা কৰি দিবি শুন।